হেল্ল' এণ্ড নমস্তে বন্ধুসকল। ৰাতিপুৱা অলপ দেৰিকৈ উঠিলোঁ, মানে 9টা বজাত উঠিলোঁ। সেইবাবে ব্ৰাছডাল ঘঁহি বাটলৈ ওলাই আহিলোঁ। আজি আছিল কলেজত প্ৰজেক্ট জমা দিব লগা। মোৰ মানে প্ৰজেক্ট জমা দিয়া হোৱা নাই। এতিয়া মুখখন ধুই লওঁ আৰু প্ৰজেক্টটো চেক কৰি চাওঁ কিবা লিখিলোঁ কিবা লেখা নাই। মোৰ মানে এটা অভ্যাস সৰুৰ পৰা নমৰিল যে কিবা এটা পৰীক্ষা থাকিলে বা পৰীক্ষাৰ প্ৰজেক্ট জমা দিব লগা থাকিলে পৰীক্ষাৰ আগা দিনাই কৰোঁ, মানে আগৰ পৰা বস্তুটোৰ গাত নালাগে। তাৰপিছত মায়ে মোক চাহ খাবলৈ দিলে আৰু চাহ খাই মই টেষ্ট কৰি মানে চাওঁ এতিয়া প্ৰজেক্টখিনি কি বা লিখিলোঁ কি বা লেখা নাই। তো চব ঠিকে আছে, হ'লেও মানে এবাৰ টেনশ্যন লাগিছে কি বা পাওঁ নাম্বাৰ। লিখি মোৰ একেবাৰে 11টা বাজি গৈছিল আৰু প্ৰবাল জগন্নাথ আহি আমাৰ ঘৰ হাজিৰ পুৰা একদম। মই ওলোৱাই হোৱা নাই। তো এতিয়া মানে ফটফটে ওলাই লওঁ আৰু কলেজলৈ বুলি ওলাই যাওঁ। গাড়ী ৰখি কলেজ যোৱা মানে মোটামুটি 12টা বাজিয়ে গৈছিল, মানে গাড়ী অহা নাছিল। তো গাড়ীত উঠি ল'লোঁ এনেকৈ আৰু কলেজলৈ যাই আছোঁ। আৰু কলেজ আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰমান দূৰত। তো কলেজত এতিয়া ফাইল জমা দিলোঁ আৰু ঘৰলৈ আহিছোঁ। তাৰপিছত মোক পেটটোৱে ক'লে যে মোকো অলপ চাহ, মোৰো ভোক লাগিছে। তো সেইবাবে হোটেললৈ সোমালোঁ, চিঙৰা এটা খালোঁ আৰু চাহ একাপ খালোঁ। তো আজি আছিল মামাহঁতৰ ঘৰত খানা, সেইবাবে মই মামাৰ ঘৰতে গাড়ীৰে নামিলোঁ আৰু এতিয়া মানে খানালৈ যাওঁ।